অধ্যায় 1 উদাহৰণ 10 দেখুৱা যে 5 minus root 3 অপৰিমেয় আমাৰ ইয়াত দেখুৱাব লাগে 5 minus root 3 অপৰিমেয় গতিকে ইয়াৰ বিপৰীতভাৱে আমি ধৰি ল'ম যে 5 minus root 3 পৰিমেয় এতিয়া আমি কি কৰিম সমাধান কৰিম বিপৰীতভাৱে ধৰা হ'ল 5 minus root 3 পৰিমেয় যেহেতু 5 minus root 3 আমি পৰিমেয় বুলি ধৰিছো এই পৰিমেয় সংখ্যাক আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে আমি লিখিম 5 minus root 3 is equal p/q যেহেতু 5 minus root 3 আমাৰ পৰিমেয় গতিকে পৰিমেয় সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো এতিয়া ইয়াত আমাৰ p আৰু q সহমৌলিক অখণ্ড সংখ্যা যত p আৰু q সহমৌলিক অখণ্ড সংখ্যা যত আমাৰ p আৰু q হল সহমৌলিক অখণ্ড সংখ্যা এতিয়া আমি এই অখণ্ড সংখ্যাবোৰ এটা সাইডত কি কৰিম সাইড কৰিম এতিয়া 5 আমাৰ কি অখণ্ড সংখ্যা লিখিলো আকৌ এইটো আমাৰ কি p আৰু q অখণ্ড সংখ্যা গতিকে এটা আমি কি কৰিম ইফালে লৈ আহিম এতিয়া আকৌ এইটো আমি ইফালে লৈ যাম কি হ'ব √3 এতিয়া আমি কি কৰিম এইখিনি সমাধান কৰিম এতিয়া চোৱা ইয়াৰ পৰা যদি আমি এইটোৰ পৰা এইটো বাদ দিব চাও তেতিয়াহলে যেহেতু এইটো ভগ্নাংশ আছে গতিকে এলচিএম লম তেতিয়াহলে কি হ'ব q এতিয়া চোৱা ইয়াৰ তলত কি আছে 1 এই 1 টো q ৰ মাজত কিমান বাৰ যাব q বাৰ যাব গতিকে q * 5 তাৰ মানে কি হ'ব 5q তে মাইনাস আছে মাইনাস দিম q ৰ মাজত কিমান বাৰ যাব একবাৰ যাব হে 1 * p তাৰ মানে কি হ'ব p is equal √3 এতিয়া চোৱা ইয়াত যেহেতু আমাৰ এই p আৰু q সহমৌলিক অখণ্ড সংখ্যা যদি সহমৌলিক অখণ্ড সংখ্যা যিকোনো বহুৱাই দিও ইয়াত তেতিয়াহলে এটা আমাৰ কি হ'ব পৰিমেয় হ'ব যদি এইটো পৰিমেয় হয় এইটো আমাৰ কি হ'ব পৰিমেয় হ'ব সেই কথাখিনি ইয়াত আমি লিখিম যেহেতু p আৰু q সহমৌলিক অখণ্ড সংখ্যা গতিকে 5q - p / q পৰিমেয় সেয়ে √3 আমাৰ কি হ'ব পৰিমেয় হ'ব সেয়ে √3 পৰিমেয় সেয়ে আমাৰ কি হৈ গ'ল √3 পৰিমেয় হৈ গ'ল এতিয়া চোৱা √3 আচলতে আমাৰ পৰিমেয় নহয় গতিকে ইয়াত আমি লিখিম যে কিন্তু √3 অপৰিমেয় কিন্তু আমি সকলোৱে জানো √3 কি অপৰিমেয় তেতিয়াহলে √3 যেহেতু অপৰিমেয় তেতিয়াহলে এইটো আমাৰ কি কৰিলে বিৰোধিতা কৰিলে গতিকে ইয়াত আমি লিখিব পাৰো যে এই সত্যতাৰ বিৰোধিতা কৰিলে এই সত্যতাৰ বিৰোধ কৰে এতিয়া চোৱা যেহেতু √3 কি আমাৰ কি আছিল অপৰিমেয় কিন্তু ইয়াত আমি কি পাইছো পৰিমেয় পাইছো গতিকে এই সত্যতা কি কৰিলে √3 যে অপৰিমেয় এই সত্যতাৰ
বিৰোধ কৰে গতিকে যে সেয়েহে 5 minus root 3 পৰিমেয় বুলি ধাৰ্য কৰাটো বা ধাৰ্য কৰা আমাৰ অসত্য গতিকে আমি সিদ্ধান্ত পালো যে যে 5 minus root 3 অপরিমেয় গতিকে আমি কি পালো সিদ্ধান্ত পালো যে 5 minus root 3 অপরিমেয় তোমালোকে এইখিনি লিখিবা আকৌ মই দেখাই আছো ফাৰ্ষ্টৰ পৰা উদাহৰণ 11 দেখুৱা যে 3 root 2 অপরিমেয় যে আমাৰ দেখুৱাব লাগে যে 3 root 2 অপরিমেয় বুলি আমাৰ দেখুৱাব লাগে এতিয়া আমি কি কৰিম সমাধান কৰিম বিৰুদ্ধভাৱে ধৰা হ'ল ধৰা হ'ল 3 root 2 পৰিমেয় এটা আমাৰ দিয়া আছিল 3 root 2 এটা অপরিমেয় কিন্তু ইয়াৰ অপোজিট ভাৱে আমি অৰ্থাৎ বিৰুদ্ধভাৱে আমি ধৰি লৈছো 3 root 2 এটা পৰিমেয় যদি এইটো পৰিমেয় হয় তেতিয়াহলে আমি লিখিব পাৰো এতেকে 3 root 2 is equal p by q যে পৰিমেয় সংখ্যাক আমি p by q আৰে লিখিব পাৰো এতিয়া এই p আৰু q যে p আৰু q সহমৌলিক অখণ্ড সংখ্যা p আৰু q হ'ল সহমৌলিক অখণ্ড সংখ্যা এতিয়া চোৱা এইটো আমি কি কৰিম এতিয়া সমাধান কৰিম এতিয়া এই 3 টো হিপালে গলে কি হ'ব আমাৰ এই 3 টো যদি আমি ইয়াৰ পৰা ইফালে লৈ যাওঁ তেতিয়াহলে আমাৰ কি হ'ব যে ইয়াত চোৱা ইয়াত আমি কি কৰিব পাৰো এই 3 টো যদি আমাৰ ইয়াৰ পৰা ইফালে লৈ যাওঁ অৰ্থাৎ আমি ইয়াত 3 আছে এই 3 টো যদি উঠাই দিব লগা হয় তেতিয়াহলে আন এটা 3 ৰ হৰণ কৰিব লাগিব তেতিয়াহলে ইয়াত কি থাকিব √2 তেতিয়াহলে ইয়াত আমি হৰণ কৰিছো ইয়াত আমি হৰণ কৰিব লাগিব তেতিয়াহলে ইয়াত কি থাকিব আমাৰ 3q এইটো থাকি গ'ল এতিয়া চোৱা যেহেতু আমাৰ p আৰু q সহমৌলিক অখণ্ড সংখ্যা যদি এইটো এটা অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা হয় তেতিয়াহলে এইটো সংখ্যা আমাৰ কি হ'ব পৰিমেয় হ'ব গতিকে আমি ইয়াত লিখিব পাৰো যেহেতু p আৰু q অখণ্ড সংখ্যা যে p আৰু q অখণ্ড সংখ্যা গতিকে
p/3q পৰিমেয়। সেয়েহে √2 আমাৰ কি হ'ব পৰিমেয় হ'ব। যদি এইটো পৰিমেয় হয় তেতিয়াহ'লে আমাক √3 পৰিমেয় হ'ব লাগিব, কিন্তু √2 অপৰিমেয়। কিন্তু আমি সকলোৱে জানো যে √2 এটা কি অপৰিমেয়, কিন্তু ইয়াতে ধৰি লোৱা হিচাপে আমাৰ √2 কি পৰিমেয়, তেতিয়াহ'লে এই √2 অপৰিমেয়ৰ কি কৰিলে বিৰোধিতা কৰিলে। গতিকে আমি ইয়াত লিখিম গতিকে এই সত্যতাৰ বিৰোধ কৰে। গতিকে কি কৰিলে √2 যে আমাৰ অপৰিমেয় ইয়াৰ সত্যতাৰ বিৰোধ কৰে। সেয়ে 3√2 পৰিমেয় বুলি ক'লে বা ধাৰ্য কৰা আমাৰ অসত্য। গতিকে আমি যদি এইটো পৰিমেয় বুলি কওঁ যে 3√2 পৰিমেয়, তেতিয়াহ'লে আমাৰ কি হ'ব, কথাটো অসত্য হ'ব, অৰ্থাৎ ভুল হ'ব। গতিকে আমি শেষত লিখিব পাৰোঁ গতিকে আমি সিদ্ধান্তত উপনীত হ'লো যে যে 3√2 অপৰিমেয়। গতিকে তোমালোকে এইখিনি লিখিবা। আকৌ মই প্ৰথমৰ পৰা দেখাই আছোঁ, তোমালোকে এইখিনি লিখিবলৈ চেষ্টা কৰিবা আৰু সম্পূৰ্ণ নম্বৰ পাই যাবা। থেংক ইউ।